Radhe Krishna 2025 last December যোনটো শেষৰ মাহ আছে হেতু মেঘ ৰাশিৰ কাৰণে কেনেকুৱা যাব যাক আমি ইংলিশত এৰিছ বুলি কেনে কওঁ তেওঁলোকৰ কেনেকুৱা হ'ব ভাল বেয়া এটা গাইডেন্স লৈ লম কি অপটিকলছ আহিব পাৰে কেনেকৈ ৰিমুভ কৰিব আৰু ফাইনেল এটা গাইডেন্স লম গডেছ অৰিকেল ডেকৰ পৰা চাই লওঁ আপোনালোকৰ কাৰণে কি ভাল বেয়া কেনেকুৱা ধৰণৰ অপৰচুনিটিজ লাষ্ট ডিসেম্বৰত আহিব এঞ্জেলছ প্লিজ গাইড কৰিবা কেনেকুৱা ধৰণৰ অপৰচুনিটিজ আহিব মেঘ ৰাশিৰ কাৰণে Okay, first card আহিছে আপোনালোকৰ লাইফত কিছুমান unwanted relation, কিছুমান unwanted blockages, কিছুমান unwanted problem আপুনি realize কৰিব আৰু এটো কিয় হ'ব স্যাটাৰ্নৰ কাৰণে হ'ব আপোনালোকৰ লাইফত আৰু এই বস্তু আৰু এই অপৰচুনিটি আপুনি নালাগে বুলি কেনে আপুনি এৰি দিব এইটো আপোনালোকৰ মেঘ ৰাশিৰ কাৰণে আহিছে স্পেশালি আপোনালোকৰ ডিসেম্বৰ মাহৰ কাৰণে এটো স্পেশালি আহিছে তো এইটো সিচুৱেশন আপোনালোকৰ আহিব এইটো মাহত আৰু নিজে ৰিয়েলাইজ কৰিব যে এইখিনি বস্তু মোক দৰকাৰ নাই আননেসেসাৰী হয় আৰু মই ইয়াক নালাগে মই ইয়াৰ পৰা বাহিৰত উলাম কুইট কৰিম বুলি নিজে ৰিয়েলাইজ কৰিব ঠিক আছে সেকেন্ড কাৰ্ড আহিছে ডেথ কাৰ্ড ইয়াতে ডেথ মিন্স আপোনাৰ ডেথ নহয় আপোনাৰ নিউ ফেজ স্টাৰ্ট হোৱাটো 13 তাকে বুজাইছে পুৰণা সাৰ্কেল যিখিনি আছে আনৱান্টেড ৰিলেশন আনৱান্টেড জাগা যত আপুনি ব্লক হৈ আছিল নিজৰ এনাৰ্জি আননেসেসাৰী ইউজ কৰিছিল তাৰ পৰা আপুনি উলাব আৰু আপুনি নিজৰ ৰাস্তা নিজে বনাব ডেথ কাৰ্ড তাকে ৰিজন কৰিছে আৰু কিবা নতুন জীৱন আপুনি পাব এইটো মাহত ঠিক আছে আপোনাৰ কাৰণে কি ভাল বেয়া আপুনি হিখিনি গম পাই যাব নিজে ৰিয়েলাইজ কৰিব ইয়াতে থাৰ্ড নম্বৰ কাৰ্ড আহিছে এনালাইজ কৰিব পাৰিব কিবা নতুন অপৰচুনিটি আহি আছে আৰু আপুনি নিজকে সেই জাগাৰ পৰা উলিয়াই নতুন অপৰচুনিটিৰ ফালে আপুনি আহিব ঠিক আছে ফৰচুন আহি আছে আপোনালোকৰ বটম অফ দা ডেকত আহিছে ফৰচুন আহি আছে আপোনালোকৰ নিউ অপৰচুনিটি আহি আছে আৰু পুৰণা যিখিনি আনৱান্টেড আছে যিখিনি ব্লকেজেস আছে আপুনি নিজে ৰিমুভ কৰি দিব ঠিক আছে গডেছ অৰিকেল ডেকৰ পৰা এটা গাইডেন্স লৈ লম যে কেনেকুৱা ধৰণৰ আপোনাৰ কাৰ কি এনাৰ্জি আহিছে ঠিক আছে ইয়াতে কাম দেৱৰ এনাৰ্জি আহিছে আৰু ৰতি মাতাৰ লগত আপোনাৰ এনাৰ্জি ইয়াতে কানেক্ট কৰিছে ঠিক আছে ইয়াতে আপোনাৰ যিবোৰ আপোনাৰ worship কৰোতে যিখিনি বস্তু আপোনাৰ unwanted relations unwanted blockage unwanted এইখিনি বস্তু আপুনি গুটেখিনি এৰি দিব আৰু আপুনি এইটো জাগাত আপুনি নিজকে এটা বেটাৰ হিউম্যান বুলি কেনে নিজকে প্ৰুভ কৰিব পাৰিব আৰু স্যাটিসফাইড হৈ যাব আপুনি নিজৰ লাইফত থ্যাংক ইউ সো মাচ